Hi guys, welcome back to my YouTube channel TI Vlogs. মই এটা গৈ আছোঁ দীঘলীমুড়ি পাৰত থকা স্পেচিয়েল পথত হ'ব মানে নতুনকৈ ভাইৰেল হোৱা ভাজা আলু হ'ব। তো ব'লক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ মই আহি পালোঁ দীঘলীমুড়ি পাৰ্কৰ ভিতৰত। এই চাওক গেটেৰে সোমাইছোঁ, ইয়াত লিখা আছে আই লাভ গুৱাহাটী আৰু ইয়াতে আজি পুলিচ চুলিচো বহুত আছে, মানে কিবা প্ৰতিবাদ গৈছে ইয়াতে, সেইকাৰণে পুলিচ চুলিচ দিছে। আৰু আহকচোন ভিতৰত কি আছে চাওঁ, আমি অলপ ফটো উঠোঁ। তো গাইছ আপোনালোকে পুখুৰীটো চাওক, আৰু কিছুমানে নাওটো উঠিছে। আমি নাওত নুঠিলোঁ, মানে নাওত উঠি মানে মোৰ ভয় লাগে সেইকাৰণে। তো চাওক আপোনালোকে ভিডিঅ'টো। তো গাইছ পাৰ্কৰ ভিতৰত চাব লগা ইমান এটা বস্তু নাই, আৰু এতিয়া আমি বাহিৰত আহিছোঁ। ইয়াতে আপোনাৰ ম'ম', আইচক্ৰীম, চিকেন পকৰা, ফুচকা, ফ্ৰুইট জুইচ চব আছে, চব খাব পাৰিব আপোনালোকে আহিব। এতিয়া যাম আমি স্পেচিয়েল পথটো খাব। তো গাইছ মই আহি পালোঁ ভাইৰেল হোৱা আলুৰ দোকানত, আৰু কেনেকুৱা লাগে খাই কৈ আছোঁ, আৰু আপোনালোকে আহিব খাব, আৰু জনাই আছোঁ আপোনালোকক খাই মই কেনেকুৱা পাওঁ। তো গাইছ এতিয়া মছলা লগাই আলুখিনি ভাজিব, তো খাই কিনে কৈ আছোঁ কেনেকুৱা লাগে কি লাগে, আপোনালোকে চাই থাকক। তো গাইছ ফাইনালি হৈ গ'ল স্পেচিয়েল পটেটো, আৰু এতিয়া চচ চাটনি মেয়নিজ দি আছে, খাই কিনে কেনেকুৱা লাগে কৈ আছোঁ। তো গাইছ খাই ভালে লাগিছে, আৰু বহুতেও আহিছেও, আৰু যিখিনি মানুহ আহিব বিচাৰিছে সিহঁতেও আহিব পাৰে, খাব পাৰে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। O milk তে buffalo post, many fish